নমস্কাৰ, মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে জনাইছোঁ স্বাগতম। আৰু আমি যাবলৈ ওলাইছোঁ এতিয়া আঠখিলীয়া, তাত গৈ ওলাই মেলি লওঁ এতিয়া, তাত লগ পাই আছোঁ। ইফালে আমি আহি আছোঁ, ওলোৱা নাই তাৰপৰা ওলাইছোঁ। লিকুমনি চাই দিয়া আকৌ। আমি পাইছোঁ আৰু দেই। এয়া আমি নামঘৰ আহি পাই এইফালে দোকানৰ পৰা ধূপ চাকি লৈ লৈছোঁ। কি কৈছিলোঁ ধূপ লাগে নি? জানো নাজানো নহয়। সেয়া আমি ধুনীয়াকৈ ইয়াতে চাকি ধূপ জ্বলাই মেলি হৈ গ'ল। আৰু এয়া হৈছে আঠখিলীয়া বৰ নামঘৰৰ মূল নামঘৰ ভাগ। ইয়াতে সকলো আছে, ধুনীয়াকৈ ফটো মাৰি আছে। আমিও আহিছোঁ এপাক সোমাই যাওঁ বুলি। নামঘৰ ভাগৰ কাষতে এটা ধুনীয়া পুখুৰী আছে। তাতে ভগৱান বিষ্ণু আৰু মই এইবিলাক নামবিলাক ইমান ভালদৰে চিনি নাপাওঁ, ধুনীয়াকৈ সজাই থৈছে। তাতে কাছও থাকে। আমি তাতে অলপ ৰখিলোঁ, চালোঁ। আৰু এইজনী হৈছে ভাগ্যশ্ৰী। তাৰপিছত আৰু আমি নামঘৰ ভাগৰ কাষতে এনেই অলপ ঘূৰিলোঁ, দুখনমান ফটো তুলিলোঁ। একদম ধুনীয়াকৈ দেখাই দিছোঁ অলপ আৰু এইবিলাকত ফটো মাৰিবও ভাল বা এনেই বহিবলৈও ভাল। নামঘৰৰ চাৰিওপাশ অলপ দেখাই দিছোঁ। কি ধুনীয়া ইয়াত মানে পৰিৱেশটো হৈ আছে। ইয়াতে পুখুৰী পাৰত চকীও আছে, কিন্তু ৰ'দ দিয়াৰ কাৰণে আমি তাত নবহিলোঁ, এনেই অলপ ইফাল সিফাল ঘূৰিলোঁ আৰু তাৰপিছত কিবা এটা খাওঁ বুলি আহিলোঁ। আৰু আমি যিহেতু ৰাতিপুৱা একো নোখোৱাকৈ গৈছিলোঁ, সেইকাৰণে ভোকো লাগিছিলে। কিবা এটা খাবলৈ আহিলোঁ। খাই পেলাই প্ৰসাদ ল'বলৈ পূৰা লাইন পাতি আছোঁ। মানুহৰ ভিৰ যিহেতু বহুত, সেইকাৰণে ইয়াতে লাইন পাতিব লগা হয় প্ৰসাদ ল'বৰ কাৰণে। আমি নামঘৰৰ পৰা ওলাই এইফালে দোকান ফালে আহিছোঁ। সিহঁতি কিবা কিবি চাই আছে, পাহিহঁতে আৰু ময়ো সিহঁতৰ লগতে আহিছোঁ আৰু ইটো সিটো চাই ফুৰিছোঁ। আমাৰ ৰাইজে পায়স খাইছে, মোলো আনি দিলে দেই পাহিয়ে। মানুহ ইমান দূৰলৈকে আহি আছে। গাড়ী ইয়াতো থব দিছে। উচ্চ মাধ্যমিক বিদ্যালয়।
আৰু আমি এটা আহি আছোঁ ৰুম। আমি মাতো বহি গৈছে গাড়ীৰ পৰা নামি আহি আছো দেই ভাগৰুৱা একদম চববিলাক। এতিয়া মই একদম ৰুম আহি পাই গ'লোঁ। এতিয়া বৰষাহঁতে ভাত বনাই থৈছিলে, ভাত খাই মেলি লৈ একদম খুব ভাগৰ লাগিছে আৰু তাৰপিছত অকণমান শুব লাগিব আৰু তাত সেনেকৈ বিশেষ একো খোৱা নহয়, পৰঠা খালোঁ আৰু তাতে খীৰ দিছিলে, খীৰ খালোঁ আৰু গাটো মোৰ একদম কালিৰ পৰা খুব বেয়া। আজি মানে যাব নোৱাৰিলোঁ, ভাবিছিলোঁ তেও গ'লোঁ কাৰণে বেলেগ যি টি একো খোৱা নহয়। ইফালে মই শুই আছোঁ, আমাৰ প্ৰতিভাই ৰছী পিন্ধাই আছেহি দেই নামঘৰৰ পৰা অনা। এতিয়া শুই পিনাই উঠিলোঁ, এইফালে একদম পূৰা চেইন টেইন পিন্ধি আছোঁ দেই দাদা। এইফালে বনাচি সিহঁতলে ৰছী লৈ আনিলোঁ, এডাল চেইন মৌচুমী বাই চেইনে ৰছীয়ে মোলে আনি দিছে, নামঘৰৰ পৰা গিফ্ট আনি দিছে। এইফালে দীক্ষিত আৰু এই ক্লিপ একদম ক্লিপ লগাই ৰেডি দেই, ক্লিপ লৈ আহিবলৈ কৈছিলে, ক্লিপ আনিলোঁ আৰু ৰছী। আৰু বৰষালে এডাল, মণিষালে এডাল আনিলোঁ। মণিষা নাই, বৰষা একদম কামত বিজি, তাইক দেখুৱাবলৈ নাই কোৱা সেইকাৰণে। আৰু মই এডাল পিন্ধি আছোঁ আৰু নতুন বস্তু। আৰু এইখন আনিলোঁ কিতাপ, উপন্যাস। মোৰো এটা সপোন আছে, উল্টা হৈ গৈছে। হৈ গ'ল কিতাপ। আৰু এতিয়া আমি খাবলৈ লৈছোঁ নেমু টেঙা। এয়া নেমু, প্ৰসাদকেইটা আছে, প্ৰসাদকেইটা খাবি আৰু বোলো। আমি এতিয়া খাই লওঁ ধুনীয়াকৈ একদম গৰমত নেমু। আৰু আমি এতিয়া একদম ৰাতি 11:30 বাজিছে, পূৰা এছাইনমেণ্টত বিজি দেই, হিমাশ্ৰী মই কৰি আছোঁ। সেইফালে হিমাশ্ৰী একদম লিখাত ব্যস্ত। এইফালে চাওক, দীক্ষিতা ইমানে ভয়, অকণমান ভূতৰ কথা বুলিলে এতিয়া সৰিয়হ গুটি বিচাৰি আহি পাই গ'লহি দেই। ইমান ভয় ছোৱালীজনী, কান্দি গৈছে অথনি কথা কওঁতেই।